নমস্কাৰ সকলোকে মই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু SSC GDG মেডিকেল আপোনালোকৰ সেইটো 17 জুলাইৰ পৰা আৰম্ভ হৈ যাব বুলি নটিচ ওলাইছে আৰু বহুতে হয়তো এডমিট কাৰ্ড ডাউনলোড হৈছেও। তো সেইটো কথা এতিয়াতো মেডিকেলটো আপোনালোকৰ হ'বই, সেইটো এটা বেলেগ কথা। কিন্তু এতিয়া মেইন কথা মই এটা আজি ভিডিঅ'টো এইটো কাৰণতে বনালোঁ যে আমাৰ বেষ্টটো মেডিকেলৰ সময়ত বাহিৰৰ লোৱা বহুত আহিছিলে আৰু সেইবিলাক কি কৈছিলে বেলেগ এক্সট্ৰা কৰি বোলে আমি ধৰা পেলাইছিলোঁ, এক্সট্ৰা কৰি থৈ দিছিলে। তাৰপিছত কি হ'ল কথাটো, এক্সট্ৰা কৰি থৈ দিলে কিন্তু মেডিকেল তেওঁলোকে পাছ কৰিলে, কিছুমান ৰিমেডিকেল পাইছিলে। তো সেই ৰিমেডিকেলতো পাছ কৰিলে কিছুমানে, আৰু কৰাৰ পিছত কি হ'লে তেওঁলোকে মানে এতিয়া আমাৰ লগতে ট্ৰেইনিং কৰাইছে। মই পাইছোঁ দুটামান ল'ৰা CSFত ট্ৰেইনিং কৰি আছে। তো কথাটো সেইনুকুৱাই মানে আপোনালোকে এতিয়া কিছুমানে কোৰ্টৰ কেছ দিছে, তো সেইটো ভাল কথা এটা। আৰু যিমানখিনি পাৰে আপোনালোকে লিগেল প্ৰচিডিউৰখিনি আপোনালোকে মানে তাত এপ্লাই কৰক। আৰু যিমানখিনি পাৰে লোকেল থানাক মানে য'ত আপোনালোকৰ মেডিকেল হ'ব তাৰ লোকেল যিবিলাক থানা থাকে সেই থানাক আপোনালোকে কথাটো জনাব যে এনেকুৱা তেনেকুৱা বাহিৰৰ পৰা লোৱা আহে। তো তেতিয়া তেওঁলোকে কি ব্যৱস্থা লৈ ল'ব। আৰু বাকী আপোনালোকে মাৰপিট সেইবিলাক নকৰিব, কাৰণ সেইবিলাক কৰিলে আপোনাৰ ভৱিষ্যতেও কথা আছে। তো আপোনালোকে ওলটাকৈ ফচা চান্স থাকে। তো যিখিনি আপোনালোকে লিগেলি কৰিব পাৰে সেইখিনি কৰক। আৰু কথাটো আপোনালোকে পাৰিলে নিউজ চেনেলক সেইবিলাক দিয়ক ভালকৈ, আৰু যিমানখিনি পাৰে চেষ্টা কৰক। কিন্তু আপোনালোকে ইলিগেল কোনো কাম নকৰিব, কাৰণ সেনেকুৱা কৰিলে আপোনাৰ ভৱিষ্যতটো কিন্তু বেয়া হৈ যাব। তো গোটেইখিনি কাৰণ ইণ্টাৰভিউ মাৰি থকা লোৱা, তো গোটেইখিনি ভালকৈ কথাটো জানে। সেনে যিমানখিনি পাৰে আপোনালোকে লিগেল প্ৰচিডিউৰখিনি এপ্লাই কৰক। আৰু ভিডিঅ'টো সিমানেই আছিলে, এটা সৰু আপোনালোকৰ মানে আপডেট আছিলে। আৰু এটা মানে আপোনালোকক জনালোঁ কথাটো যে এনেকৈ মানে কিছুমানে যদি ভালকৈ যদি মানে অকণমান কথাটো ডাঙৰ কৰি পেলাই যদি নজনায় তেতিয়া কিন্তু একো কাম নাই। কাৰণ তাত আপুনি ভাবিব এক্সট্ৰা কৰি থৈ দিছে ল'ৰাকেইটা, ধৰা পেলালোঁ, হৈ গ'ল কাম, কিন্তু গমেই নাপাব মেৰিট লিষ্টত তেওঁলোকৰ নাম কেনেকৈ আহি যাব। তো সেইখিনি কথাই ক'ব লগা আছিলে। আৰু মেডিকেল যিসকলৰ নেকি নাম আহিছে তেওঁলোকে মেডিকেল দিয়ক ভালকৈ। আৰু কিবা যদি প্ৰব্লেম আছে আপোনালোকৰ সেই প্ৰব্লেমটো ঠিক কৰি লওক, ডক্টৰক দেখাই লওক এইকেইদিন। আৰু যি দাঁতৰ প্ৰব্লেম হওক বা কিবা যদি বেলেগ বিশেষ প্ৰব্লেম আছে, আৰু আপোনালোকে কি কৰক চুলি দাড়ি যিবিলাক সেইবিলাক আপোনালোকে কাটি লৈ যাওক, ভালকৈ চাফ চিকুণ কৰি পেলাই ধুনীয়াকৈ যাব। আৰু মেডিকেললৈ সকলোকে থাকিলে শুভেচ্ছা, ভালকৈ দিয়ক। তাৰপিছত আপোনালোকৰ বাবে নেক্সট ভিডিঅ' আহি আছে, তো তালৈ অপেক্ষা কৰক। ধন্যবাদ।